নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। অসম চৰকাৰৰ বহুকেইটা বিভাগত পদ খালী হৈছে। এই পদসমূহৰ বাবে মাত্ৰ অৰ্হতা লাগিব। আপোনালোকে 8 পাছ কৰিলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহ ক'ৰ পৰা আহিছে আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব সেই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ব। সেই ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ বাতৰিৰ লগতে ভিডিঅ'সমূহ পাই থাকিবলৈ। আপোনালোকে ফুল এডভাৰটাইজমেণ্টটো চাবলৈ ভিজিট কৰিব পাৰে job.info ভিজিট কৰি ফুল এডভাৰটাইজমেণ্টটো পাই যাব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই পদসমূহ আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰৰ পৰা আহিছে। মুঠ পদৰ সংখ্যা আছে 7টা আৰু আপোনালোকে এই পদসমূহ হৈছে গ্ৰেড 4 পদ। প্ৰথমটো পদ হৈছে অফিচ পিয়ন। ইয়াত এটা পদ আছে আৰু সেইটো ৰিজাৰ্ভেশ্যন আছে অকল অভিচিৰ বাবে, অকল মহিলাসকলে আবেদন কৰিব পাৰিব, অনলি ওমেন। আৰু দ্বিতীয়টো হৈছে কোৰ্ট এটাচ পিয়ন। তাত মুঠ পদৰ সংখ্যা আছে 1টা। ইয়াতো ৰিজাৰ্ভেশ্যন আছে, আনৰিজাৰ্ভৰ কাৰণে অকল মহিলাই আবেদন কৰিব পাৰিব। তৃতীয়টো আছে পিয়ন। ইয়াত মুঠ পদৰ সংখ্যা আছে 5টা। ইয়াত আনৰিজাৰ্ভৰ কাৰণে 3টা, OBC এমঅ'বিচিৰ কাৰণে 1টা, STPৰ কাৰণে 1টা আছে। এতিয়া আপোনালোকে দৰমহাটো দিছে আপোনালোকক 12,000ৰ পৰা আপোনালোকে 52,000 টকা পৰ্যন্ত পাব আৰু গ্ৰেড পে দিছে 1,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিছে আপোনালোকে ক্লাছ 8 পাছ হ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, এইটো সম্পূৰ্ণ অফলাইন মাধ্যমেৰে হ'ব। আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেটখিনি নিব লাগিব, লগতে কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন চাৰ্টিফিকেট সেইখন ল'ব লাগিব, লগতে ৰিচেণ্ট ফটো 3 কপি লৈ পেলাই আপোনালোকে ছিগনেচাৰ কৰিব লাগিব। আপুনি যিটো জেৰক্স কপি কৰে সেইটোত জেৰক্সত ফটোত আপোনালোকে ছিগনেচাৰ কৰি পেলাই আপোনালোকে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰত তাত জমা দিবগৈ লাগিব আৰু লাষ্ট ডেটটো দিয়া আছে 16/6/2020 চনৰ 5টা বজাৰ আগত আপোনালোকে সেইখিনি জমা দিবগৈ লাগিব। আৰু ফুল এডভাৰটাইজমেণ্টটো আপোনালোকে ক্লিক হেয়াৰত যাব পাৰে, তেতিয়া আপোনালোকে ফুল এডভাৰটাইজমেণ্টটো চাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই বন্ধু বান্ধৱীসকল। আপোনালোকে যদিহে ভাবে এইকেইটাৰ কাৰণে এপ্লাই কৰি দিলে আপোনালোকে এপ্লাই কৰিব পাৰে। ধন্যবাদ।